পোনপ্ৰথমে এখন গাড়ী মাতি লওঁ যাই আছোঁ ফুৰিব আজি দেখাই আছোঁ চাওক বম 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 কিবা বনাম দিয়কচোন চাওঁ ৰেপিডো আছে ন সেইটো ৰেপিডো মানে কৰিলোঁ তো ইয়াত দাদা আহি গ'ল দাদাৰ লগত এতিয়া মানে আপোনালোকে কওক না মানে বেলেগ এটা জেগাত বাইকত উঠি জেগা মজাটো কেনেকুৱা মানে মজা পাই আছোঁ আৰু মানে কি মই এইটো বস্তু ভাল পাওঁ তো সেইটো কাৰণে মানে অলপ চখো আছে তো সেইটো কাৰণে ভাবিছোঁ অকণমান দেখাওঁ আজি চাওক দিল্লীত ৰাস্তা চাওক না ভাই আৰু যাওঁতে যাওঁতে ৰাতি হৈ গ'ল তো গাইজ একো নাই তথাপিও মই আন্ধাৰে মুন্ধাৰে যি অকণমান দেখাবলৈ আপোনাক চেষ্টা কৰিছোঁ চাওক আৰু এনজয় কৰক বম ঠাণ্ডা হয় মানে হাতখন কাম কৰা নাই আহি পালোঁ এইটো চাওক মোৰ বেকগ্ৰাউণ্ডটো চাই লওক মজা আৰু আছিলোঁ এইটো হৈছে কিংডম অফ ড্ৰিমছ ভিতৰত আছে কি নাজানো এখন টিকেট মানে এনেকুৱা কিবা কিবি দিছে এতিয়া ভিতৰত বোলে যাই এইটো ইউজ কৰিব পাৰিম তো ইয়াৰ ভিতৰতো দেখাততো বম ভাল লাগিছে ভিতৰত যাওঁ ভিতৰ ফালে চাওক ভিতৰ ফালে আহি গ'লোঁ কিংডম অফ ড্ৰিম মানে কি হয় একদম ৰজা টাইপ আৰু মানে জেগাটো আৰু একদম ৰয়েল যিটো আপুনি চিনেমাত দেখা পায় বাহুবলী চাহুবলী যিটো দেখা হৈছিলে সেনেকুৱা আৰু কিন্তু অকণমান ল' লাইট হয় মোৰ কেমেৰাটোত ইমান ভাল নাহিব পাৰে কিন্তু যিখিনি হয় যিখিনি পাৰোঁ দেখাম আৰু তো এতিয়া ভিতৰত যাওঁ ভিতৰত যাবৰ কাৰণে মোৰ কাৰ্ড আছে এখন কাৰ্ড লৈ এতিয়া ভিতৰত বোলে চাব পাৰি খাব পাৰি যি পাই চব দেখাম আৰু লগতে খামো তো এতিয়া আৰু ইয়াতে বেছি নবকো ভিতৰত বলক शादी करना है पैसे इकट्ठा करना है तो फिर ऐसे नहीं होगा सर हाँ वो भी है नहीं एक काम करो पहले यहाँ पे कर लो करके थोड़ा अच्छा वाला जो हम लोग का बड़ा वाला होटल है ना वहाँ पे ट्राई करो ठीक है सर मिलेंगे चलो তো এই ৱেটাৰ মানে ভাইটি এটা লগ পাইছিলোঁ মই যিহেতু ভিডিঅ' কৰি আছোঁ সি মানে ভাবিছে আৰু এই অলপ চাকৰি তাকৰি মানে ভাবিছে আৰু কি ভাবিলে মই গম নাপাওঁ সি মোক সুধিছে আৰু আপোনাৰ মানে মই জানাত কিবা ভাল কাম আছে নেকি মানে মই কৈছোঁ নাই ভাই মই এনেই নৰ্মেল মানুহ ভিডিঅ' কৰিয়ে আছোঁ তো কিবা ভাল লগা নাই বোলে কামটো কৰি এতিয়া এয়া মুম্বাই মহাৰাষ্ট্ৰৰ কিবা অলপমান দেখাইছে তেওঁলোকে ইয়াতে গোটেই কালচাৰবিলাক মানে পোৱা যায় যিমান আমাৰ ইণ্ডিয়াত কালচাৰ আছে তেওঁলোকৰ যিমানখিনি মানে বস্তু পায় কিনিব পৰা বা সিহঁতৰ কালচাৰৰ গোটেইখিনি বস্তু ৰিপ্ৰেজেণ্ট কৰিছে দোকানো আছে খোৱা বস্তু পায় আৰু কি জানেনে এইবিলাক মোৰ চাই পিছফালে আছে এইবিলাক গোটেই ৰাজস্থানৰ হয় মানে হেণ্ডমেড বহুতখিনি বস্তু আছে ইয়াতে চাব পাৰে কাৰণ ৰাজস্থান আপোনালোকে গমে পায় টিভি চিভি দেখা পাইছে যে এইবিলাক বস্তু মানে তেওঁলোকে বহুত হাতেদি বনায় আৰু তো এটা কালচাৰৰ যিখিনি আছিলে গোটেইখিনি ৰিপ্ৰেজেণ্ট কৰে মানে এখন আছিল লোকেল ট্ৰেইনৰ ভিতৰতে মানে গোটেইখিনি বনাই দিছে আৰু এটা বস্তু মই দেখিছোঁ দাদা এইটো ডাব্বাৱালা এইটো নেকি হা মুম্বাইত যিটো ফেমাছ হয় ডাব্বাৱালা এনেকৈ মানে থৈ দিছে মুম্বাইৰ যিখিনি কালচাৰ ইয়াতে ধুনীয়াকৈ দেখাইছে একদম ট্ৰেইনত লোকেল ট্ৰেইনত যেনেকৈ ধৰি লৈ যাব পাৰে ন সেইটোও বনাইছে তো গাইজ হৈ গ'ল দেখালোঁ ভিতৰত যাই যিখিনি পাৰোঁ অকণমান চেষ্টা কৰিছিলোঁ আৰু দেখাবৰ কাৰণে কিন্তু এটা কথা কি গম পায়নে
ইয়াতে যিমান ৰাতি হৈ যায় সিমানে আপোনাৰ ঠাণ্ডাটো বাঢ়ি যায় তাৰমানে এইখিনি দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ যদি কেতিয়াবা আহে আপুনি দিল্লীলৈ তেতিয়া আপুনি গুৰগাঁৱত থকা এইটো আপোনাৰ কালচাৰেল চিটি বুলিও কয় আৰু আপোনাৰ কিংডম অফ ড্ৰিম বুলিও কয় ইয়াতে আহি আপুনি চাব পাৰে চাই এনজয় কৰিব পাৰে গোটেইখিনি কালচাৰেল বস্তু মানে মই যিহেতু এক্সপ্ল'ৰ কৰি ভাল পাওঁ আপোনালোককো মই সেইটো দেখাব বিচাৰোঁ তো সেই হিচাপে অকণ চেষ্টা কৰিছিলোঁ আৰু তো গাইছ ইয়াতে শেষ কৰোঁ ভিডিঅ'টো আৰু কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পাইছে আৰু লাইক এটা কৰি দিব আৰু লাইক এটা কৰিব এতিয়া মই বাই বাই